নমস্কাৰ। আজি এই গুৰেশ্বৰ অঞ্চলত আমাৰ নতুন এই বছৰ আমি এখন নতুনকৈ কলেজ এখন উদ্বোধন কৰা হৈছে। বহুতো কষ্টৰ প্ৰচেষ্টাত এখন কলেজ অপেনিং কৰা হৈছে। শংকৰদেৱ এলিট হেল্থ ছায়েন্স বুলি কলেজখন। তাত এই বছৰ এডমিশ্যন হৈ আছে। লগতে ইয়াতে যিখিনি দুখীয়া দৰিদ্ৰ ঘৰৰ পৰিয়ালৰ ল'ৰা ছোৱালী আছে তেখেতসকলক বিশেষকৈ সুবিধা প্ৰদান কৰি পঢ়োৱা হয়। আৰু তাৰ জৰিয়তে সেইকাৰণে ইয়াতে প্ৰথম প্ৰচেষ্টাত আমি এটা ফ্ৰী হেল্থ চেকআপৰ আয়োজন কৰা হৈছে। আৰু তাতে আমি মেডিচিনবিলাক প্ৰভাইড কৰা হৈছে তেওঁলোকক। লগতে তেওঁলোকৰ যিখিনি জেনেৰেল ধৰক হাইপাৰটেনশ্যন, BP বা চুগাৰ এনেকুৱা ধৰণৰ যিখিনি প্ৰব্লেম আছে সেইখিনি চাই দিয়া হৈছে। লগতে যিখিনি জেনেৰেল মেডিচিন আছে সেইখিনিও তেখেতসকলক প্ৰভাইড কৰা হৈছে ইয়াৰ লগতে। আৰু সেইখিনি আৰু ইয়াতে ফ্ৰী হেল্থ চেকআপটো আমি এইখিনি ইয়াৰ কাৰণে কৰিছোঁ যাতে তেওঁলোকক আমি অৱগত কৰাব বিচাৰিছোঁ যে ইয়াতে সৰু সৰু বেমাৰবিলাক হৈ থাকে, তেখেতসকলে গম নাপায়। তো আমি এইখিনি চেকআপ কৰি তেওঁলোকক এইটোৱে জনাব বিচাৰিছোঁ যে সেই বস্তুখিনি যাতে তেওঁলোকে গম পায় কি হৈ আছে আৰু তেওঁলোকে ফাৰ্ডাৰ চিকিৎসাৰ কাৰণে বেলেগ ভাল হস্পিটেলত গৈ কিনে তাৰ চিকিৎসাটো আৰম্ভ কৰিব পাৰে। ৰাইজৰ সহযোগ কেনেকুৱা পাইছে? ৰাইজৰ সহযোগ আমি আশা কৰা ধৰণে পাইছিলোঁ। আৰু যেনেকুৱা ধৰণে আমি আশা কৰিছোঁ যে মানুহখিনি আহিব সেই হিচাপত আহিছে। আৰু তেওঁলোকেও ভালেই সহযোগ কৰিছে আমাৰ লগতে। তেখেতসকলক তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। বতৰটো বেয়া হোৱাৰ স্বত্তেও তেওঁলোক আহি কিনে ইমান ধুনীয়াকৈ ইয়াতে সময়তে আহি পাইছে, তাৰ কাৰণে তেওঁলোককো ধন্যবাদ। লগতে গুৰেশ্বৰবাসীসকলকো ধন্যবাদ জনাইছোঁ। আজি আমি বৃহত্তৰ গুৰেশ্বৰ অঞ্চলত শংকৰদেৱ এলাইড হেল্থ ইনষ্টিটিউটৰ লগত সংগতি ৰাখি আমি বৃহত্তৰ এটা ফ্ৰী হেল্থ চেকআপ কৰিছোঁ। এই ফ্ৰী হেল্থ চেকআপত আমি যিমান দৰিদ্ৰ দুখীয়া মানুহ আছে তেওঁলোকৰ চিকিৎসা কৰাম। তাত আমি মানুহৰ ৱেইট চোৱা হ'ব, BP চোৱা হ'ব, তাৰপিছত ব্লাড গ্ৰুপিং কৰা হ'ব। আৰু বিভিন্ন ধৰণৰ যদি কিবা বেমাৰ আছে আমাৰ ডক্টৰ থাকিব, তেখেতে গোটেইখিনি চিকিৎসা কৰিব। এইখিনি আমাৰ ফ্ৰী হেল্থ চেকআপৰ হয়। তাৰ লগতে আমি বৃহত্তৰ গুৰেশ্বৰ অঞ্চলত আমি নতুনকৈ শংকৰদেৱ এলাইড হেল্থ ইনষ্টিটিউট প্ৰতিস্থাপন কৰিছোঁ। তাত বিভিন্ন ল'ৰা ছোৱালী ইয়াত লেবৰেটৰী পঢ়িবৰ কাৰণে ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ানৰ এডমিশ্যন কৰাইছোঁ। যিসকল দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে বা BPL কাৰ্ড আছে তেওঁলোকে ইয়াতে নিশ্চয় এডমিশ্যন ল'ব পাৰিব। আৰু তেখেতসকলৰ কাৰণে আমি এটা কম পৰিমাণৰ এটা এমাউণ্ট ধৰি দিয়া হৈছে, 40% ডিছকাউণ্ট কৰি দিয়া হৈছে। যদি তেওঁলোকে আহি ইয়াতে এডমিশ্যন লয় তেওঁলোকৰ সুবিধা হ'ব। যিহেতু আজিৰ যুগত, বৰ্তমান যুগত মানুহৰ বেমাৰৰ ওপৰতে বেছি গুৰুত্ব দিয়া হয়। সেই বেমাৰবিলাকৰ অনুমতি কি টেষ্ট কৰা হয়, ব্লাডৰ নমুনা সংগ্ৰহ কৰি কি টেষ্ট কৰা হয় সেইবোৰ জানিবৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে আগ্ৰহেৰে বাচ্ছা থাকে বা তেওঁলোকৰ পঢ়িবৰ কাৰণে পইচা নাথাকে। তেওঁলোকক আমি কম খৰচতে ইয়াত পঢ়াম। বৃহত্তৰ গুৰেশ্বৰ অঞ্চলত যিমান ল'ৰা ছোৱালী আছে তেওঁলোকে আহি ইয়াতে আমাৰ এডমিশ্যন লওক আৰু তেওঁলোকৰ সুবিধা হ'ব। আৰু যিসকল ভিতৰত বহুত দুখীয়া মানুহ আছে তেওঁলোকৰ ওচৰতো গৈ আমি বিভিন্ন ধৰণৰ কেম্প আৰম্ভ কৰিম। এইটো আমাৰ প্ৰথম কেম্প। নেক্সট আমি ভিতৰ জেগাত সোমাই গৈ তেওঁলোকৰ ওপৰত আমি কেম্প কৰিম, যাতে আমি দুখীয়া মানুহক চিকিৎসা কৰিব পাৰোঁ, তেওঁলোকৰ চিকিৎসাৰ সুবিধা দিব পাৰোঁ। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াতে আমাৰ এডমিশ্যন ল'বলৈ খুব আগ্ৰহ কৰে তেওঁলোকে সোনকালে এডমিশ্যন লওক। আৰু এইখিনি মই ক'ব লাগিব। কি ছাবজেক্ট থাকে? আমাৰতো ডিপ্ল'মা কোৰ্চ, ডিপ্ল'মাত আমাৰ আমি পেৰামেডিকেলৰ অকল ডিপ্ল'মাই কৰিম। এতিয়া লেবৰেটৰী টেকনিচিয়ানৰ কোৰ্চ, লেবৰেটৰী টেকনিচিয়ানটো কৰক। তাত বিভিন্ন ধৰণৰ সুবিধা থাকিব, নাৰ্ছিঙো থাকিব, তাৰ লগতে আমি ড্ৰেচাৰ থাকিব, তাৰপিছত এছিষ্টেণ্ট ফাৰ্মাচিষ্টো আমি কৰাম লাহেকৈ। এইখিনি আমি ইয়াত সুবিধা কৰিছোঁ। এইখন ইনষ্টিটিউট গুৰেশ্বৰৰ ক'ত অৱস্থিত? এইখন ইনষ্টিটিউট আমাৰ গুৰেশ্বৰ মেইন বাছ ষ্টপেজ হয় ন, বাছ ষ্টপেজ নিয়াৰ বাজে হোটেলৰ ওচৰতে হয়। ইয়াত কৰিছোঁ আমি। প্ৰথম আমি ইয়াতে আহিছোঁ যিহেতু বাইহাটা চাৰিআলিটো আমাৰ শংকৰদেৱ কলেজ এখন আছে, ৰঙিয়াটো আমাৰ আছে। তো ইয়াতো আমি নতুনকৈ কৰিছোঁ যাতে আমি সকলোৰে সঁহাৰি পাওঁ। সেই মৰ্মে আজি আমি ইয়াতে হেল্থ চেকআপটো কৰিছোঁ ইয়াতে।